ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে এইটো কথা জনাই দিয়া হৈছে যে এইটো ভিডিঅ' কেৱল মনৰ পৰা যিসকল মেচিয়ৰ সেইসকল ব্যক্তিৰ বাবেহে। এইটো ভিডিঅ'ত হাইস্কুলত পঢ়ি থকা এজনী 17 বছৰীয়া ছোৱালীৰ জীৱন গাথাৰ কথা ক'বলৈ গৈ আছোঁ। এজনী 17 বছৰীয়া ছোৱালী আৰু তাই 40টা দিন এটা বন্ধ ঘৰত 100 জনৰো অধিক ব্যক্তিৰ পৰা পোৱা মানসিক শাৰীৰিক নিৰ্যাতন আৰু সেই 40 দিনত তাইৰ ওপৰত যিখিনি অত্যাচাৰ হৈছিলে 500 বাৰৰো অধিকবাৰ তাইৰ ওপৰত বলাৎকাৰ কৰা হৈছিলে, পৈশাচিকভাৱে শৰীৰৰ বিভিন্ন ঠাইত তাইক আক্ৰমণ কৰা হৈছিলে আৰু শেষত নিৰ্মমভাৱে তাইক হত্যা কৰা হৈছিল। হয়তো কথাখিনি শুনিয়ে হয়তো আপুনি গম পাইছে যে ভিডিঅ'টো কেনেকুৱা ধৰণৰ হ'ব পাৰে। গতিকে এনেকুৱা ঘটনা বা এনেকুৱা কাহিনীয়ে যদি আপোনাক বিচলিত কৰিব পাৰে তেনে এইটো ভিডিঅ' আপুনি ইমানতে বন্ধ কৰি দিয়ক। কাৰণ এইটো এটা সঁচা ঘটনা। এইটো কাহিনী হৈছে জাপানৰ জুনকো ফুৰুতাৰ কাহিনী। তাইৰ ওপৰত চলা নিৰ্যাতনসমূহ ইমানেই পৈশাচিক আছিল, ইমানেই জঘন্য আছিল, এইটো কেছ যেতিয়া কোৰ্টত দাখিল কৰা হৈছিল তেতিয়া কোৰ্টত থকা এজন মানুহ কাহিনীটো শুনি তাতে বেহুচ হৈ গৈছিল। জুনকো ফুৰুতাৰ এই কাহিনীটোৱে এটা সময়ত সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। 1989 চনৰ 23 জানুৱাৰী তাৰিখে জাপানৰ পুলিচে জাপানৰ টকিঅ' চহৰৰ পৰা কিছু নিলগতে থকা আয়েছা নামৰ এটুকুৰা ঠাইৰ পৰা দুজন নাবালক ল'ৰাক, এগৰাকী 19 বছৰীয়া ছোৱালীক বলৎকাৰ কৰাৰ অপৰাধত এৰেষ্ট কৰে। তাৰে এজনৰ নাম আছিল হিৰোশি মিয়ানো আৰু আনজনৰ নাম আছিল জো অঘুৰা। তেওঁলোক দুইজন বন্ধু আছিলে আৰু পুলিচে ইয়াৰ ইনভেষ্টিগেশ্যন কৰি গম পায় যে তেওঁলোক দুয়োজন জাপানৰ এটা কুখ্যাত ক্ৰিমিনেল গেং ইয়াকুজাৰ জুনিয়ৰ মেম্বাৰ হয় আৰু তেওঁলোক আগৰ পৰাই সৰু সুৰা ক্ৰিমিনেল কেছত জগৰীয়া হৈ আছিল। এইসমূহ ইনভেষ্টিগেশ্যন চলি থকাৰ সময়তে পুলিচে গম পাইছিল যে 4 মাহ পূৰ্বে সেই একে ঠাইৰ পৰাই যি ঠাইৰ পৰা মিয়ানো আৰু জো অঘুৰাক এৰেষ্ট কৰা হৈছিলে সেই ঠাইটুকুৰাত এগৰাকী মহিলা আৰু তেওঁৰ 7 বছৰীয়া সন্তানক কোনোবাই হত্যা কৰিছিল। এই ঘটনাৰ লগতো মিয়ানো আৰু অঘুৰা জড়িত আছে বুলি সন্দেহ কৰি পুলিচে এদিন দুয়োকে বেলেগ বেলেগ কোঠাত ৰাখি মিয়ানোক গৈ ক'লে যে আমি জানো তুমি এটা হত্যাকাণ্ডৰ লগতো জড়িত আছা। এই কথা শুনি মিয়ানোৱে যথেষ্ট ভয় খাইছিলে আৰু ভাবিলে যে তাৰ বন্ধু অঘুৰাই তাহাঁতি কৰা হত্যাকাণ্ডৰ কথা সকলোখিনি পুলিচক কৈ দিলে। এতিয়া সি মিছাকেও ক'ব নোৱাৰা হ'ল যে আমি কোনো হত্যাকাণ্ডৰ লগত জড়িত নাই। সেইবাবে মিয়ানোৱে এইটো কথা কৈছিল যে হয় আমি এটা হত্যাকাণ্ডৰ লগত জড়িত আছোঁ আৰু আমি যিটো হত্যাকাণ্ডৰ লগত জড়িত আছোঁ সেই হত্যাকাণ্ডৰ লগত জড়িত যিটো মৃতদেহ সেই মৃতদেহটো আমি টকো নামৰ এটুকুৰা ঠাইত থৈছিলোঁ। পুলিচক এই কথা কোৱা দেখি পুলিচৰ ব্যক্তি গৈ টকো নামৰ ঠাইটুকুৰাত পালেগৈ। তেনেতে এটা ড্ৰামৰ পৰা দুৰ্গন্ধ ওলোৱা পাই তাতে মৃতদেহ আছে বুলি সন্দেহ কৰি তেওঁলোকে সেইটো উঠাবলৈ যাওঁতে দেখা পায় যে সেই ড্ৰামটো সম্পূৰ্ণৰূপে কংক্ৰিটৰ প্ৰলেপেৰে বন্ধ কৰা আছে। সেইবাবে সেইটো যথেষ্ট গধুৰ হৈ আছিলে। সেইবাবে পুলিচে এখন ক্ৰেনৰ সহায়ত ড্ৰামটো তাৰ পৰা লৈ গ'ল আৰু যেতিয়া সেই ড্ৰামটোত থকা কংক্ৰিটখিনি তেওঁলোকে ভাঙি পেলাই চালে তাত এটা মৃতদেহ ওলালে আৰু পুলিচে যেতিয়া মৃতদেহটো চিনাক্তকৰণৰ কাৰণে তেওঁলোকে চালে মুখমণ্ডল চাই তেওঁলোকে একোৱে ধৰিব নোৱাৰিলে যে এইটো কাৰ মৃতদেহ হয়। ইমানেই এটা বেয়া অৱস্থাত সেই মৃতদেহটো আছিলে আৰু সেইবাবে তেওঁলোকে ফিংগাৰপ্ৰিণ্টৰ সহায়ত পৰিচয় উলিয়াবলৈ বুলি যেতিয়া চায় তেতিয়া গম পায় যে তেওঁলোকে বিচৰা সেই মহিলাগৰাকী আৰু তেওঁৰ সন্তানৰ মৃতদেহ এইটো নহয়, এইটো এটা বেলেগ মৃতদেহ। আৰু এই মৃতদেহটোৱে হৈছে সেই 17 বছৰীয়া হাইস্কুলীয়া ছোৱালী জুনকো ফুৰুতাৰ মৃতদেহ। জুনকো ফুৰুতাৰ যিটো কেছ সেইটো এটা বেলেগ কেছ ইনভেষ্টিগেশ্যন কৰোঁতে পুলিচৰ হাতত লগা এটা কেছ হয়। যদি সেইদিনা পুলিচে মিয়ানোক সেই মহিলাগৰাকীৰ কথা সন্দেহ কৰি নুসুধিলেহেঁতেন তেনে জুনকো ফুৰুতাৰ কাহিনীটো কাহিনী হৈ থাকি গ'লহেঁতেন। ইয়াৰ পাছত পুলিচে মিয়ানো আৰু জো অঘুৰাক জুনকো ফুৰুতাৰ কথা লৈ পেলাই সোধপোছ আৰম্ভ কৰে আৰু ইয়াৰ পাছত মিয়ানোৱে জুনকো ফুৰুতাৰ হত্যাকাণ্ডক লৈ যিখিনি কথা কয় সেইখিনি কথা শুনি আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। জুনকো ফুৰুতাৰ জন্ম হৈছিল 1971 চনৰ 18 জানুৱাৰী তাৰিখে জাপানৰ মিছাটো নামৰ এটুকুৰা ঠাইত। সৰুৰে পৰা তাই পঢ়াৰ প্ৰতি বিৰাট আগ্ৰহী আছিল আৰু জীৱনত কিবা এটা কৰাৰ প্ৰতি খুব হেঁপাহ পুহি ৰাখিছিল। তাই যেতিয়া 17 বছৰ আছিলে তেতিয়া জাপানৰ ইয়াচিঅ' মিনামি হাইস্কুলত পঢ়ি আছিলে আৰু তাই তাৰ লগতে প্লাষ্টিক মল্ডিং ফেক্টৰী এটাত পাৰ্ট টাইম জব কৰি আছিল আৰু সেই কামৰ পৰা তাই যিখিনি পইচা পায় তাৰ পৰা কিছু পইচা তাই গ্ৰেজুৱেশ্যন ট্ৰিপৰ বাবেও সঞ্চয় কৰি গৈছিল আৰু গ্ৰেজুৱেশ্যন কৰাৰ পাছত তাই ইলেক্ট্ৰনিক ৰিটেইলাৰ হিচাপে কাম কৰাৰ সপোন পুহিছিল। লগতে তাই
গান গাইছিল, গতিকে গায়িকা হোৱাৰো সপোন দেখিছিল। আৰু দেখাতো ধুনীয়া আছিল, পঢ়াৰ ক্ষেত্ৰতো তাই আগ্ৰহী আছিল। তাই এনেকুৱা কিছুমান স্বভাৱৰ বাবেই তাই স্কুলতো চবৰে মৰমৰ আছিল, সকলোৱে তাইক ভাল পাইছিল। জুনকো ফুৰুতা যিখন স্কুলত পঢ়িছিল সেইখন স্কুলত হিৰোচি মিয়ানোও পঢ়িছিল, অৰ্থাৎ দুয়োজন একেখন স্কুলতে পঢ়িছিল। জুনকো দেখাত ধুনীয়া আছিল বাবে সি তাইক মনে মনে পচন্দ কৰিছিল আৰু এদিন সি তাইক প্ৰেমৰ প্ৰস্তাৱ দিছিল। কিন্তু মিয়ানো আছিল ইয়াকুজাৰ জুনিয়ৰ মেম্বাৰ আৰু তাৰ নিজৰ বেকগ্ৰাউণ্ডটো ভাল নাছিল, গতিকে এই কথা জুনকোৱে গম পাইছিল আৰু সেইবাবে সি দিয়া প্ৰেমৰ প্ৰস্তাৱ জুনকোৱে প্ৰত্যাহাৰ কৰিছিল। আৰু এই প্ৰত্যাহাৰৰ বাবে তাৰ মনত ভিতৰি ভিতৰি এটা ক্ষোভ জন্ম হৈছিল যে মোক কেলেই তাই ইগনোৰ কৰিব, মোৰ কথা তাই কিয় মানি নল'ব। যিহেতু সি ইয়াকুজাৰ গেঙৰ মেম্বাৰ, গতিকে সেইবাবে স্কুলৰ সকলোৱে তালৈ ভয় কৰিছিল। কিন্তু জুনকো ফুৰুতাই তাক কৰা ইগনোৰৰ বাবে সি এই কথা সহ্য কৰিব নোৱাৰিলে আৰু ইয়াৰ প্ৰতিশোধ ল'বৰ বাবে সি মনে মনে সুবিধা বিচাৰি ফুৰিলে। 1988 চনৰ 25 নৱেম্বৰৰ সন্ধ্যা মিয়ানো আৰু তাৰ বন্ধু নবহাৰু মিনাটোৱে মিছাটো চহৰত টহল দি ফুৰিছিল। তাহাঁতৰ এইটো এটা নিত্যনৈমিত্তিক কাম আছিল যে তেওঁলোকে তাত ঘূৰি ফুৰিব আৰু কাৰোবাৰ পৰা সুবিধা অনুযায়ী তেওঁলোকে সেই সুবিধা গ্ৰহণ কৰিব। কাৰোবাৰ পৰা টকা পইচা লুটপাট কৰিব, নহ'লে কোনো অকলশৰীয়া যুৱতী পালে তাইক কিডনেপ কৰিব। তেওঁলোকৰ কামেই আছিল তেনেকুৱা। সেইদিনা দুৰ্ভাগ্যবশতঃ প্ৰায় ৰাতি 8:30 বজাত জুনকো ফুৰুতাই নিজৰ পাৰ্ট টাইম কাম কৰি চাইকেলেৰে ঘৰলৈ বুলি আহি আছিলে। তাইক আঁতৰৰ পৰা মিয়ানোৱে দেখা পালে আৰু দেখা পাই ভাবিলে যে আজিৰ এই সুবিধাটো মই এৰি নিদিওঁ, কাৰণ তাই মোক ইগনোৰ কৰি থৈছে। গতিকে নবহাৰু মিনাটোৰ লগত বুদ্ধি কৰি তাইক কিডনেপ কৰাৰ ষড়যন্ত্ৰ পাতিলে আৰু তেওঁলোকে বুদ্ধি কৰিলে যে যিকোনো প্ৰকাৰে তাইক আজি আমি কিডনেপ কৰিবই লাগিব। বুদ্ধি অনুযায়ী তেওঁলোকে কি কৰিলে, প্ৰথমে নবহাৰু গৈ তাই চাইকেলেৰে আহি থাকোঁতে চাইকেলৰ পৰা তাইক গটা মাৰি পেলাই দিলে আৰু সি সেই ঠাইৰ পৰা পলাই গুচি গ'ল। তাই সেইখিনিত থাকোঁতেই পিছফালৰ পৰা মিয়ানো আহিলে আৰু মিয়ানো আহি তাইক বুজালে যে চোৱা, এতিয়া ৰাতি তুমি অকলে ঘৰলৈ যাব নালাগে, এতিয়া ৰাতি যথেষ্ট হৈ গ'ল আৰু এতিয়া তোমাক যিজনে আক্ৰমণ কৰিলে হয়তো সি আকৌ আহিব পাৰে তোমাক আক্ৰমণ কৰিবলৈ, গতিকে তুমি মোৰ লগত ব'লা, মই তোমাক ঘৰত থৈ আহিম। জুনকো ফুৰুতাই মিয়ানোক চিনি পাইছিল, কাৰণ দুয়ো একেখন স্কুলতে পঢ়িছিল, সেইবাবে মিয়ানোৱে ঘৰত থৈ আহিম বুলি কোৱাৰ কাৰণে তাই তাৰ লগত যাবলৈ মান্তি হৈছিল আৰু সেইটোৱেই আছিল চবতকৈ এটা ডাঙৰ ভুল। ইয়াৰ পাছত মিয়ানোৱে তাইক এটা গুদাম ঘৰলৈ লৈ আহে আৰু গুদাম ঘৰলৈ লৈ আহি এই গোটেই কামখিনি যে সি এটা বুদ্ধি কৰি পেলাই তাইক যে গুদাম ঘৰটোলৈ লৈ আহিলে, এই গোটেই কথাখিনি জুনকোক বিৱৰি কয় আৰু এই কথা শুনি জুনকোৱে যথেষ্ট ভয় খাইছিল। মিয়ানোৱে তাইক এই বুলি ধমকি দিছিল যে যদি তুমি এতিয়া হুলস্থুল কৰা বা কেনেবাকৈ চিঞৰ বাখৰ কৰা, যিকোনো কৰা, তেতিয়াহ'লে মই তোমাক হত্যা কৰিম। আৰু হত্যাৰ ভাবুকি শুনি তাই যথেষ্ট আৰু ভয় খালে আৰু একো নকৰোঁ বুলি মনে মনে ৰৈ থাকিল। আৰু ইয়াৰ পাছত মিয়ানোৱে তাইক জোৰ জবৰদস্তি কৰি বলৎকাৰ কৰে আৰু তাৰ পাছত তাৰ পৰা ওলাই আহি এখন টেক্সিৰ সহায়ত তাইক হোটেললৈ লৈ যায় আৰু হোটেলখনলৈ নি তাইক পুনৰবাৰ বলৎকাৰ কৰে। আৰু ইয়াৰ পাছত মিয়ানোৱে নবহাৰু মিনাটোৰ ঘৰলৈ ফোন কৰে। সেই সময়ত নবহাৰু মিনাটোৰ ঘৰত তেওঁলোকৰ আন দুজন বন্ধু আছিল, এজনৰ নাম আছিল য়াচুচি আৰু আনজনৰ নাম আছিল জো অঘুৰা। আৰু যেতিয়া এই কথা মিয়ানোৱে ফোনত কৈ আছিল, তেতিয়া জো অঘুৰাই এই কথাখিনি শুনি আছিল আৰু সি কৈছিল যে তাইক কোনো প্ৰকাৰে যাতে এৰি নিদিয়ে আৰু সেহেঁতিও তালৈ গৈ আছোঁ বুলি কয়। এনেদৰেই সেইদিনাখন ৰাতিটো পাৰ হৈছিল আৰু ৰাতি প্ৰায় 3 বজাত মিয়ানোৱে তাইক এখন পাৰ্কলৈ লৈ যায়। সেই পাৰ্কখনত মিয়ানোৰ আন 3জন বন্ধু ৰৈ আছিল। পাৰ্কখনলৈ নি জুনকো ফুৰুতাৰ স্কুল বেগটোৰ পৰা তাইৰ ঘৰৰ সকলো তথ্য পাতি উলিয়াই তাইক এই বুলি ধমকি দিয়ে যে আমাৰ ওচৰত এতিয়া তোমাৰ ঘৰৰ সকলো সদস্যৰ তথ্য পাতি আছে, তোমাৰ ঘৰৰ সকলোৰে আমি কথা গম পাওঁ, গতিকে তুমি যদি এতিয়া যিকোনো প্ৰকাৰে পলাবলৈ চেষ্টা কৰা, তেতিয়াহ'লে আমাৰ ইয়াকুজা গেঙৰ সদস্য গৈ তোমালোকৰ ঘৰত তোমালোকৰ মা দেউতা বা তোমালোকৰ পৰিয়ালৰ সদস্য গৈ হত্যা কৰিব। এই কথা শুনি তাই আৰু ভয় খালে আৰু ভয়ত তাই একো নকৰোঁ বুলি তাহাঁতক আশ্বাস দিলে আৰু তাহাঁতি যেনেকৈ কয় তেনেকৈ কৰিম বুলি ক'লে। ইয়াৰ পাছত তাহাঁতি জুনকোক নবহাৰু মিনাটোৰ ঘৰলৈ লৈ যায়। নবহাৰু মিনাটোৰ যিটো ঘৰলৈ তাইক লৈ গৈছিল, সেই ঘৰটোত নবহাৰু মিনাটোৰ মাক দেউতাক নাথাকে, তেওঁলোক কামৰ বাবে বাহিৰত থাকে। গতিকে কেতিয়াবাহে তেওঁলোক যিহেতু ঘৰলৈ আহে, গতিকে ঘৰটো সম্পূৰ্ণৰূপে খালী আছিল, সেইবাবে সেইখন ঘৰতে ৰখাৰ কথা ভাবিলে। আৰু ইয়াৰ পাছত জুনকোক তালৈ নি গোটেইকেইটাই গেংৰেপ কৰে আৰু তাইক তাত ৰাখি থয়। আৰু ইয়াৰ পাছত আৰম্ভ হয় এক হৃদয় বিদাৰক কাৰ্য। আনফালে জুনকোক ঘৰলৈ ঘূৰি নহাত মাক দেউতাক চিন্তাত পৰে আৰু পুলিচ থানালৈ গৈ মিচিং ৰিপৰ্ট লিখায়। আৰু সেই কথা যেতিয়া মিয়ানো আৰু তাৰ বন্ধুসকলে গম পায়, তেতিয়া তাইক জোৰ জবৰদস্তি কৰি মাক দেউতাকলৈ ফোন কৰিবলৈ কয় আৰু ফোন কৰি এই বুলি ক'বলৈ কয় যে তাই এজনী বান্ধৱীৰ ঘৰত আছে আৰু তাই বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত হৈ আছে। আৰু মাক দেউতাকক এই বুলিও ক'বলৈ কয় যে তেওঁলোকে পুলিচ থানাত গৈ পুলিচ কমপ্লেইনটো উঠাই লয়। তাই ঠিক সেইদৰেই ঘৰত মাক দেউতাকলৈ ফোন কৰে আৰু তেনেদৰেই কয়। ভাবি চাওক, এজনী নাবালিকাৰ বাবে সেইখন সময় কিমান যথেষ্ট কঠিন সময় আছিল।
মাক দেউতাকে জোনকুৰ পৰা এইষাৰ কথা শুনি পুলিচ কমপ্লেইনটো ঘূৰাই লয় আৰু ইয়াৰ পাছত মিয়ানো আৰু তাৰ বন্ধুৰ বাবে সকলো ফালৰ পৰা ৰাস্তা মুকলি হৈ যায় আৰু ইয়াৰ পাছতে আৰম্ভ হয় এক জঘন্য নৰক যন্ত্ৰণা। তাই হয়তো সপোনতো ভবা নাছিল যে আহিবলগীয়া সময়ত তাইৰ লগত কেনেকুৱা এটা ভয়ানক ঘটনা ঘটিবলৈ গৈ আছে। এইখিনিতো মাত্ৰ আৰম্ভ আছিল। আৰম্ভ হ'ব এতিয়া আচল যন্ত্ৰণাখিনি। এতিয়া জোনকো তাহাঁতৰ বাবে খেলৰ পুতলাৰ দৰে হৈ পৰিল। মন গ'লেই তাহাঁতে তাইক বলৎকাৰ কৰিবলৈ ল'লে, ৰাক্ষসৰ দৰে তাইক ব্যৱহাৰ কৰিবলৈ ল'লে, নানা ধৰণৰ অত্যাচাৰ কৰিবলৈ ল'লে আৰু মাৰপিট কৰিবলৈ ল'লে। ইয়াৰ পাছতো তাহাঁত ক্ষান্ত নহ'ল। য়াকুজা গেঙৰ বিভিন্ন সদস্যক তালৈ মাতিবলৈ ল'লে আৰু তাহাঁতি আহিও তাইক বলৎকাৰ কৰিবলৈ ল'লে। বেচেৰি জোনকোৱেও এইসমূহ অত্যাচাৰ সহ্য কৰি থাকিব লগাত পৰিল। এনেদৰে প্ৰায় এসপ্তাহ পাৰ হৈছিল। এই এসপ্তাহত জোনকুৰ লগত প্ৰায় 100 বাৰৰো অধিক বলৎকাৰ কৰা হৈছিল। তাইক খাবলৈ ভালদৰে একোৱেই দিয়া হোৱা নাছিল। জোৰ কৰি তাইক মদ খাবলৈ দিয়া হৈছিল। 2-3টা চিগাৰেট একেলগে তাইক খাবলৈ দিয়া হৈছিল। গোটেই দিন তাইক নগ্ন কৰি ৰখা হৈছিল। ডিচেম্বৰৰ হাড় কঁপোৱা ঠাণ্ডাত তাইক নগ্ন হৈ বেলকনিত শুবলৈ দিয়া হৈছিল। মন গ'লে তাহাঁতি তাইক মনোৰঞ্জনৰ বাবে নাচিবলৈ দিছিল আৰু মন গ'লে বলৎকাৰ কৰিছিল। এইসমূহ অত্যাচাৰ চলি থকাৰ সময়তে জোনকুৱে এদিন মনে মনে পুলিচলৈ ফোন লগাইছিল। ফোনটো লাগিছিল, কিন্তু সেই মুহূৰ্তত তাত মিয়ানো আহি উপস্থিত হৈছিল আৰু ফোনটো কাটি দিছিল। আৰু তাই এনে কাম কৰাৰ বাবে মিয়ানোৰ বৰ বেয়াকৈ খং উঠিলে আৰু তাইক তাৰ পৰা চুলিত ধৰি চোঁচৰাই নি তাইক খুব বেয়াকৈ পিটিবলৈ ধৰিলে। চিগাৰেট জ্বলোৱা লাইটাৰৰ তেল তাইৰ ভৰিত ঢালি দি তাইৰ ভৰি জ্বলাই দিয়া হৈছিল। এইদৰে তাইৰ ওপৰত অত্যাচাৰ বাঢ়ি গৈ থাকিল। প্ৰতিদিনে বেলেগ বেলেগ মানুহ আহি তাইক বলৎকাৰ কৰিবলৈ ধৰিলে। গোটেই দিন তাইক মাৰপিট কৰিবলৈ ধৰিলে। তাহাঁতি জোনকুক 2 হাত বান্ধি ওলমাই ৰাখে আৰু তাইৰ পেটত ঘোচা মাৰে আৰু তেতিয়ালৈকে ঘোচা মাৰে যেতিয়ালৈকে তাইৰ মুখৰ পৰা তেজ ওলাই নাযায়। এটা সময় এনেকুৱাও আহিছিল যেতিয়া তাইৰ নাকেৰে উশাহ ল'ব নোৱাৰা অৱস্থা হৈ গৈছিল, কাৰণ তাইৰ নাকত তেজ জমা হৈ গৈছিল। গৰম মম তাইৰ শৰীৰৰ প্ৰতিটো অংগত ঢালি দিয়া হৈছিল। লাইটাৰ লৈ তাইৰ চকুৰ চেলাউৰি জ্বলাই দিছিল। জোৰ জবৰদস্তি কৰি তাইক পঁইতাচোৰা খাবলৈ দিছিল। নিজৰ পাচাব পায়খানা খাবলৈ দিছিল। শৰীৰৰ এনেকুৱা এটা অংগ নাছিল য'ত তাইক আঘাত কৰা হোৱা নাছিল। বিভিন্ন ঠাইত তাইৰ শৰীৰৰ অংগ কাটি পেলোৱা হৈছিল আৰু শৰীৰত বেজীৰে খোচা হৈছিল। কেতিয়াবা জোনকুৰ প্ৰাইভেট পাৰ্টত লোহাৰৰ ৰড, চিচাৰৰ বটল, গৰম লাইট, আনকি কেঁচি পৰ্যন্তও ভৰাই দিছিল। এনেদৰে 30 দিন পাৰ হ'ল। এই সময়লৈ জোনকুৰ শৰীৰ অৱশ হৈ পৰিছিল। 17 বছৰীয়া জোনকুৱে এইসমূহ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নিজৰ মৃত্যুক আমন্ত্ৰণ জনাইছিল, যাতে তাই সোনকালে এইখন নৰকৰ পৰা বিদায় ল'ব পাৰে। তাই সেই সময়লৈ নিজে খোজকাঢ়িব পৰা অৱস্থা হৈ থকা নাছিল। পাচাব পায়খানা লাগিলেও তাই চুচৰি বাথৰুমলৈ যাব লগা অৱস্থা হৈছিল। তাই পানী খাব নোৱাৰা হৈছিল আৰু পানী খালে তাই বমি হৈ গৈছিল। আৰু বমি কৰিলেও কিয় বমি কৰিব বুলি তাইক খুব বেয়াকৈ পিটিছিল। সিমান দিনলৈ তাইৰ লগত প্ৰায় 100 জনৰো অধিক ব্যক্তিয়ে বলৎকাৰ কৰিছিল। তাইৰ ভৰিত জ্বলাই দিয়া পৰা অংশবোৰ জোৰেৰে টানি ছিঙিবলৈ চেষ্টা কৰিছিল। তাই বিষত চিঞৰিছিল, কান্দিছিল, কিন্তু তাইৰ সেই দুৰ্দশালৈ তাহাঁতৰ কোনেও অলপো কাণ দিয়া নাছিল, বৰঞ্চ আৰু অধিক অত্যাচাৰহে কৰিছিল। তাই তাহাঁতৰ ওচৰত হাত কৰজোৰ কৰিছিল যাতে তাইক মাৰি পেলায়। লাহে লাহে তাইৰ শৰীৰে ৰেছপন্স দিবলৈ বন্ধ কৰিছিল আৰু তাইৰ শৰীৰৰ পৰা লাহে লাহে দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰিছিল। আৰু তেনেকুৱা অৱস্থাত তাইৰ প্ৰতি আসক্তি আঁতৰি নিজৰ মনোৰঞ্জন পূৰাবলৈ 27 ডিচেম্বৰ তাৰিখে নিশা প্ৰায় 2:30 বজাত এজনী 19 বছৰীয়া ছোৱালীক কিডনেপ কৰি তাহাঁতি গেং ৰেপ কৰিছিল। আৰু এইজনী সেইজনী ছোৱালী আছিল যিজনী ছোৱালীক বলৎকাৰৰ অপৰাধত মিয়ানো আৰু জো অগুৰাক পুলিচে গ্ৰেপ্তাৰ কৰিছিল, যাৰ বিষয়ে মই প্ৰথমেই উল্লেখ কৰি আহিছোঁ। 1989 চনৰ জানুৱাৰীৰ 4 তাৰিখ। সকলোৱে নতুন বছৰত আনন্দ উল্লাস কৰিছে আৰু আনফালে জোনকুৱে এটা বন্ধ কোঠাত নিজৰ মৃত্যুক আমন্ত্ৰণ জনাইছে। সেইদিনা মিয়ানোৱে তাইৰ লগত এখন খেল খেলে আৰু সেই খেলৰ নিয়ম অনুযায়ী যদি জোনকু খেলত জিকে তেন্তে তাইক মুকলি কৰি দিব আৰু যদি জোনকু হাৰে তেন্তে তাইৰ ওপৰত আৰু অধিক অত্যাচাৰ কৰা হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ এই খেলত মিয়ানো হাৰি যায় আৰু এই খঙতে সি তাইৰ ওচৰলৈ গৈ তাইক খুব বেয়াকৈ পিটিছিল। বেচেৰি জোনকু ইতিমধ্যেই আধামৰা অৱস্থাত আছিল আৰু তাৰ পাছত তাইক আৰু পিটিছিল। লোহাৰৰ ডাম্বেল লৈ তাইৰ শৰীৰৰ বিভিন্ন অংশত আঘাত কৰা হৈছিল আৰু খঙতে লাইটাৰৰ তেল তাইৰ গাত ঢালি কিস্তিকৈ তাইৰ শৰীৰৰ বিভিন্ন অংশ জ্বলাই দিয়া হৈছিল। জোনকুৱে প্ৰথমে চিঞৰিছিল, কান্দিছিল, হাতজোৰ কৰিছিল যাতে তাইক এৰি দিয়ে, কিন্তু তাহাঁতি তাইৰ কথা এবাৰো নুশুনিলে।
প্ৰায় 2 ঘণ্টা সময় তাইৰ ওপৰত অকথ্য অত্যাচাৰ কৰাৰ পাছত তাহাঁতি তাৰ পৰা ওলাই গুচি যায়। সেই সময়লৈ জোনকুৰ শৰীৰে কোনো ধৰণৰ ৰেছপন্স দিয়া নাছিল। সেইদিনা মিয়ানোৱে জোনকুৰ গাত লাইটাৰৰ তেল জোখতকৈ বেছি ঢালি দিছিল, যাৰ বাবে তাইৰ শৰীৰত 2 ঘণ্টা সময়লৈকে জুই জ্বলি আছিল। নিথৰ হৈ পৰিছিল জোনকুৰ শৰীৰ, আৰু তেনেদৰেই তাই শেষ নিশ্বাস ত্যাগ কৰিছিল। আৰু এনেদৰেই 17 বছৰীয়া জোনকুৱে সেই পাষাণকেইটাৰ হাতত মৃত্যু হ'বলগীয়া হৈছিল। পাছত মিয়ানো আৰু তাৰ বন্ধুৱে জোনকুৰ মৃত্যুৰ কথা গম পাই তাইক এখন কাপোৰেৰে মেৰিয়াই চাৰিওফালে টেপ মাৰি এটা ডাঙৰ 55 গেলনৰ খালী তেলৰ ড্ৰাম আনি তাইক তাত ভৰাই কংক্ৰিট চিমেণ্টৰ এটা প্ৰলেপেৰে নিশা 8 বজাত এখন ট্ৰাকত ভৰাই সমুদ্ৰৰ ফালে লৈ যায়, আৰু যাওঁতে কোটো নামৰ এটুকুৰা ঠাইত সেই ড্ৰামটো পেলাই থৈ তাৰ পৰা গুচি আহে। আৰু ইয়াৰ পাছৰ কাহিনীখিনি মই প্ৰথমতে কৈ আহিছোঁ। যেতিয়া এই সকলো ঘটনা পুলিচক মিয়ানোৱে বিৱৰি কৈছিল, তেতিয়া তাৰ পুলিচ কৰ্মচাৰীসকলৰ এই কথা শুনি তেওঁলোকৰ অৱস্থা বেয়া হৈ গৈছিল। কেনেকৈ মানুহ ইমান জঘন্য হ'ব পাৰে? পাছত মিয়ানো আৰু তাৰ লগৰ দুজনকো পুলিচে এৰেষ্ট কৰে। সেই সময়ত যিহেতু তেওঁলোক নাবালক আছিল, সেইবাবে কোৰ্টত তেওঁলোকৰ নাম ABC আৰু D নামেৰে নামাকৰণ কৰা হৈছিলে, আৰু কেছটোৰ নাম দিয়া হৈছিলে কংক্ৰিট এনকেছড হাইস্কুল গাৰ্ল মাৰ্ডাৰ কেছ। সঁচাকৈ এজনী 17 বছৰীয়া নাবালিক ছোৱালীয়ে সেই 40টা দিন নৰক যান্ত্ৰণা খাই যিদৰে শেষত মৃত্যুবৰণ কৰিবলগীয়া হ'ল, সেই কথা অনুভৱ কৰা সকলো মানুহৰ বাবে এইটো এটা মৰ্মান্তিক কাহিনী। যেতিয়া এই কথা সকলোৱে গম পাইছিল, তেতিয়া প্ৰতিগৰাকী মানুহ কান্দি উঠিছিল। পাছত মিয়ানো আৰু তাৰ 4 বন্ধুক কোৰ্টে শাস্তি দিছিল, আৰু জোনকুৰ স্মৃতিত যি ঠাইত তাইৰ মৃতদেহ পোৱা গৈছিল, সেই ঠাইত এখন পাৰ্ক নিৰ্মাণ কৰা হ'ল, যিখন এতিয়াও আছে। এয়াই হৈছে জাপানৰ জোনকু ফুৰুতাৰ কাহিনী। যদি ভিডিঅ'টো শেষলৈকে চালে আৰু যদি কাহিনীটো ভাল পালে, তেনে এটা লাইক কৰিব, আৰু এনেধৰণৰ ভিডিঅ' যদি আৰু পাবলৈ বিচাৰে তেনে কমেণ্টত নিশ্চয় জনাব। ধন্যবাদ।